বিলাহীৰ এই পেষ্টটো যদি আপোনালোকে ব্যৱহাৰ কৰে পিছদিনা ৰাতিপুৱা আপোনাৰ স্কিনখন গ্লোইং আৰু স্মুথ স্কিন পাব যিটো আপুনি নিজে বিশ্বাস কৰিব নোৱাৰিব এই ঘৰুৱা উপাদানটোৱে আমাৰ মুখৰ পৰা সকলো দাগ দূৰ কৰিব তেনেহলে বলক আমাৰ এই ৰেমেডিটোৰ বিষয়ে জানি লওঁ বিলাহীৰ পেষ্টটোত যদি আপোনালোকে হালধি মিক্স কৰি লগায় তেনেহলে আপোনালোকৰ মুখৰ পৰা বলি ৰেখা বা ৰিংকুলছ দূৰ কৰে মুখত পিম্পলছ দাগ সকলোবোৰ দূৰ কৰে এই বিলাহীৰ পেষ্টটোৱে আপোনালোকৰ মুখখন ধুনীয়া চেফা গ্লোইং স্কিন পাব তেনেহলে বলকচোন আমাৰ এই ৰেমেডিটোৰ বিষয়ে জানি লওঁ হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছো মোৰ আজি অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছো আজি লৈ আহিছো আপোনালোকৰ কাৰণে নতুন ভিডিঅ' আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব তেনেহলে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই ৰেমেডিটো বনাবলৈ আমাৰ প্ৰথমে এটা পকা বিলাহী লাগিব মই ডাঙৰ সাইজৰ বিলাহী লৈছো দেখিছেনে বিলাহীটো পকা হ'ব লাগিব তেতিয়া ভাল হয় এতিয়া মই বিলাহীটো দুফাল কৰি লওঁ এটা মই পিহনা লাগিব এটা পিহনাত পিহি লওঁ মই প্ৰথমে পিহনাত পিহি এটা পেষ্ট বনাই ল'ব লাগিব আৰু বিলাহীত ভিটামিন বি থাকে যিটো আমাৰ ছালৰ পৰা বলি ৰেখা বা ৰিংকুলছ দূৰ কৰে আৰু ছালৰ নতুন কোষৰ সৃষ্টি কৰে এনেহলে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে ভাল লাগিব আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাব ৰেমেডিটো ট্ৰাই কৰিব এবাৰ বিলাহী ছালৰ ৰং বগা কৰাত কাৰ্য কৰে বিলাহী সবতকে বেষ্ট স্কিনৰ হোৱাইটিঙৰ বাবে এই বিস্ৰণটো ড্ৰাই স্কিনৰ বাবে বহুত উপকাৰিতা আৰু আমাৰ সেই পিহি হলে আৰু বেছি সময় নাই আপোনালোকে চাই থাকক শেষৰলৈকে মই ইয়াত বিলাহী এফালে লম কাৰণ বহুত বেছি হৈ যাব মই যেহেতু কমকে বনাইছো আপোনালোকক দেখাবৰ কাৰণে এয়া হলে পিহি আপোনালোকে চাই থাকক ইমানখিনি হ'ল আমাৰ পিহি এতিয়া বাটি এটা লৈছো বাটিত এইখিনি দি লম এতিয়া ফালি থোৱা বিলাহীখিনিত মই চেনি অলপ দি লৈছো এনেদৰে চেনি দি মিলাই ল'ব লাগিব আৰু চেনি কিহৰ কাৰণে দিছো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব তেতিয়াহে গম পাব ধুনীয়াকৈ মিলাই লৈছো আপোনালোকে এনেদৰে কৰিব এতিয়া মই বিলাহীডোখৰ লৈছো গালত ঘঁহিবলৈ দেখিছেনে মই কেনেদৰে ঘঁহিছো ইয়াত যেহেতু চেনি দিয়া আছে চেনি দি এনেদৰে ঘঁহিলে গালত যিমানখিনি লেতেৰা সোমাই থাকে গোটেইখিনি উলিয়াই দিব সেইকাৰণে আপোনালোকে এনেদৰে ঘঁহি থাকিব 10 মিনিটমান ঘঁহিলে হ'ব আৰু এনেদৰে ঘঁহি থাকিব লাগিব দেখিছেনে মই কেনেদৰে ঘঁহি আছো ধুনীয়াকৈ এনেদৰে ঘঁহি থাকিব ধুলি বালি আমাৰ গালখনত বহুত সোমাই থাকে সেইকাৰণে এনেদৰে ঘঁহিব লাগিব হৈছে আৰু মোক ঘঁহি এতিয়া আৰু 10 মিনিটৰ পিছত দেখুৱাইছো চাক কেনেদৰে হৈ গৈছে গালখন অলপ হলেও চেফা হৈছে গালখন দেখিছেনে আপোনালোকে এনেদৰে কৰিব আৰু এতিয়া চাক 20 মিনিটমান হ'ল চাক মুখখন আঠা আঠা হৈ পৰিছে দেখিছেনে মই চুই দেখুৱাইছো কেনেদৰে আঠা আঠা হৈ গৈছে যেহেতু চেনি দি লগাইছিলো সেইটো কাৰণে আৰু মুখখন অলপ হলেও চেফা হৈছে দেখিছেনে আপোনালোকে এবাৰ এনেদৰে কৰি চাব দেখিছেনে কিমান আঠা হৈছে মুখখন এটা মই মুখখন ধুই আহোঁগৈ আৰু মই এতিয়া মুখখন ধুই আহিলো চাক
অলপ হলেও চেফা হৈছে নে চাকচোন আগতকে চেফা লাগিছে এতিয়া মুখখন দেখিছেনে আপোনালোকো এবাৰ এনেদৰে ব্যৱহাৰ কৰি চাব আৰু এতিয়া লাগিব হালধি চাওক মই এতিয়া হালধি খুন্দি আনিছো যেহেতু ঘৰৰ হালধি আমাৰ আপোনালোকো ঘৰৰ হালধি দিব ঘৰৰ হালধি দিলে ভাল আৰু হেতু কাৰণে আপোনালোকে ঘৰৰ হালধি দিব এটা মই হালধিখিনি বিলাহীত মিক্স কৰি দিও দেখিছে নহয় এচামুচ হালধি হৈছে হালধিত এটা বহুত উপকাৰী কম্পাউণ্ড আছে যাৰ নাম কাৰ্কমেণ্ট এই কাৰ্কমেণ্টৰ মুখৰ কলা দাগ বহুত জলদি নাইকিয়া হোৱাত সহায় কৰে আৰু স্কিন উজ্জ্বল আৰু বগা হোৱাত সহায় কৰে এই পেষ্টটোত মই হালধি এইটো কাৰণে ব্যৱহাৰ কৰিছো কাৰণ হালধিত এন্টি এজিং প্ৰপাৰ্টি থাকে যাৰ বাবে এই ৰেমেডিটোৱে ছালৰ বলিৰেখা দূৰ কৰিব আৰু ছালক বগা হোৱা উজ্জ্বল কৰিব এই ৰেমেডিটো আপোনালোকে সপ্তাহত 3 বাৰকে লগাব তেতিয়াহে আপোনালোকৰ মুখৰ উজ্জ্বলতাটো আহিব তেনেহলে চাই থাককচোন ভিডিওটো শেষৰলৈকে মই কেনেদৰেনো লগাও হলে আবার পেষ্টটো চাওক আমাৰ ৰেমেডিটো ৰেডি হৈ গল দেখিছেনে এতিয়া মই মুখত লগাম কেনেদৰে লগাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে ভিডিওটো চাই থাকিবচোন আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক এটা কৰিবলৈ নেপাহৰিব বিলাহী এই পেষ্টটো যদি আপোনালোকে এনেদৰে লগাই পিছদিনা ৰাতিপুৱা আপোনালোকৰ স্কিনখন গ্লোইং আৰু স্মুথ স্কিন পাব যেটো আপুনি নিজে বিশ্বাস কৰিব নোৱাৰিব এই ঘৰুৱা উপাদানটোৱে আমাৰ মুখৰ পৰা সকলো দাগ দূৰ কৰিব আপোনালোকে এনেদৰে সপ্তাহত 3 বাৰ লগাব মই গ্যাৰান্টি দি কৈছো শুকান ফপৰা ছালৰ এটা সতেজতা আনিব আপোনালোকৰ স্কিনত শাইনিং কৰিব স্কিনত থকা দাগবোৰ যাব স্কিনখন ক্লিন কৰিব একদম 100% নেচাৰেল বস্তু হয় আপোনালোকে লগাবলৈ ভয় কৰিব নালাগে মই ইয়াত যিখিনি বস্তু ব্যৱহাৰ কৰিছো স্কিনৰ কাৰণে একদম পাৰফেক্ট হয় আপোনালোকে চাই যাওক ভিডিওটো শেষৰলৈকে চাওক এতিয়া মোৰ লগোৱা 30 মিনিট হল চাকচোন মুখখন কেনেকুৱা সাফা হৈছে এতিয়া মই মুখখন ধুই পেলাম আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে লগ পাইছো নেক্সট এটা ভিডিওত